নমস্কাৰ আৰিয়াছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰিয়াছ ৱৰ্ল্ড এই আনকাট ৰিয়েল ষ্টৰী বুলি মই এটা নতুন শিতান আৰম্ভ কৰিছিলোঁ আৰু এই শিতানত মই বিভিন্ন জনৰ লগত লগ হৈ বিভিন্ন জনৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ আজি আমাৰ লগত আছে আৰিয়াছ ৱৰ্ল্ড এই আনকাট ৰিয়েল ষ্টৰীৰ অতিথি খুবেই মৰম লগা গায়ত্ৰী প্ৰান্তিক শৰ্মা আহকচোন আমি গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ লগত কথা পাতো গায়ত্ৰী প্ৰথমতে তোমাক মোৰ ইউটিউব চেনেল আৰিয়াছ ৱৰ্ল্ডলৈ স্বাগতম মইতো তোমাৰ বিষয়ে কম বেছি পৰিমাণে জানোই তথাপি মোৰ দৰ্শকখিনিৰ সুবিধাৰ্থে মই তোমাৰ মুখেৰে তোমাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম নমস্কাৰ মই গায়ত্ৰী প্ৰান্তিক শৰ্মা উত্তৰ লখিমপুৰৰ জীয়াৰী আৰু বিবাহ সূত্ৰে মই উত্তৰ প্ৰদেশ নয়দাৰ বাসিন্দা আৰু ইয়াৰে এটা অফিচত মই কৰ্মৰত গায়ত্ৰী বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ফেচবুক আৰু এটা মহিলা গোট উচ্চ পৰ্যায়ৰ মহিলা গোট অৰ্থ আকাশত তোমাৰ বহুকেইটা গল্পই বহুত বেছি মৰম আৰু আদৰ বুটলিবলৈ সক্ষম হৈছে কি কি ক'বা তুমি তেওঁলোকক কেনেকুৱা অনুভৱ হৈছে তোমাৰ কি ক'ব বিচাৰিবা নিশ্চয়কৈ মই এই ক্ষেত্ৰত নিজকে ভাগ্যশালী বুলিয়ে ক'ম মই কিছুমান মনৰ ভিতৰৰ ভাৱ কেতিয়াবা কাকো ক'ব নোৱাৰা কিছুমান ভাৱ মই গল্প আকাৰে লিখি উলিয়াওঁ সেই গল্পবোৰ ৰাইজে পঢ়ি ভাল পায় বা মোক আশীৰ্বাদ দিয়ে আৰু মই এই গল্পবোৰৰ জৰিয়তে মই অকণমান আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মই নিজকে ভাগ্যশালী বুলি ক'ম গায়ত্ৰী ময়ো সেই অৰ্থ আকাশৰ এগৰাকী সদস্য তোমাৰ গল্পৰ আচলতে ময়ো নিয়মীয়া পঢ়ুৱৈ এতিয়া এনেকুৱা হৈ যায় যে কেতিয়াবা আমাৰ কি হয় বহুত কথা মনত থাকে কিন্তু আমি তাক কাগজত প্ৰকাশ কৰিব নোৱাৰোঁ বা আমি লিখিব নোৱাৰোঁ তোমাৰ সেই লিখা প্ৰৱণতা কেতিয়াৰ পৰা আহিল প্ৰৱণতা কেতিয়াৰ পৰা আহিলে বুলি ক'লে আচলতে মই অৰ্থ আকাশৰ নাম ল'ব লাগিব অৰ্থ আকাশ গ্ৰুপটো যেতিয়াৰ পৰাই জন্ম হৈছিলে সেই জন্মলগ্নৰ পৰা মই সেই গ্ৰুপটোৰ লগত জড়িত মানে গ্ৰুপটোৰ এগৰাকী মেম্বাৰ আৰু প্ৰত্যেকগৰাকী লেখিকা ইমান ধুনীয়াকৈ তেওঁলোকে সৰু সৰু একোটা মনৰ ভাৱ তেওঁলোকে ইমান ধুনীয়াকৈ প্ৰকাশ কৰে সেইবোৰ দেখি আচলতে মোৰ ভিতৰতো লাগিছিলে যে মোৰোতো জীৱনত এনেকুৱা কিছুমান কথা আছে বা মই যিবোৰ লিখিব পাৰোঁ গল্প আকাৰে বুলি নহয় মই লিখি ৰাখিব পাৰোঁ তো কেতিয়াবা তেনেকৈ লিখি ৰাখোঁতে মা আৰু মোৰ স্বামী প্ৰান্তিকৰ নামো এই ক্ষেত্ৰত ল'ব লাগিব তেওঁলোকে মোক কৈছিলে যে তুমি লিখি যে আছা ইয়াত বহী এখনত তুমি এই বস্তুটো কিয় ক'তো ফেচবুকতে দিয়াচোন ফেচবুক এতিয়া খুব এখন ভাল প্লেটফৰ্ম আৰু ফেচবুকত ভাল প্লেটফৰ্ম বুলি ক'বলৈ হ'লে মই এতিয়া অৰ্থ আকাশৰ নাম প্ৰথমতেই ল'ম আৰু অৰ্থ আকাশত প্ৰথমে এটা দুটা দি লেখা যেতিয়া মই ৰাইজৰ মৰম বুটলিছিলোঁ বা তেওঁলোকে ভাল পাইছিলে মোৰ লেখাটো তেনেকৈ মই অনুপ্ৰাণিত হৈছিলোঁ আৰু তেনেকৈ প্ৰেৰণা পাইছিলোঁ লিখিবলৈ তুমি ভাবিছিলানে কেতিয়াবা যে তুমি তোমাৰ গল্পৰ জৰিয়তে ইমান বেছি মানুহৰ মৰম আদৰ বুটলিবলৈ সক্ষম হ'বা ভাইৰেল হৈ পৰিবা ইমান বেছি যে তোমাৰ গল্প মানুহে ইমান বেছি ভাল পাব ভাইৰেল আচলতে ভাইৰেল শব্দটো খুব ডাঙৰ শব্দ ভাইৰেল যিটো আপুনি কৈছে মই কেতিয়াও এইটো বস্তু ভবা নাছিলোঁ যে মই এটা গল্প লিখিম আৰু সেইটো পঢ়ি মানুহে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব মই সেইটো কেতিয়াও ভবা নাছিলোঁ প্ৰথম কথা আৰু ছেকেণ্ড কথা ভাইৰেল যিটো ৱৰ্ড আপুনি ইউজ কৰিছে সেই শব্দটো যদি মই কেতিয়াবা গল্পৰ জৰিয়তে মই হ'ব পাৰোঁ এতিয়ালৈকে মোক হোৱা নাই বহুতে মোক চিনি নাপায় বহুতে বেছি সংখ্যকেই মোক চিনি নাপায় চাগে কিন্তু ভাইৰেল যদি মই সঁচাকৈ গল্পৰ জৰিয়তে হ'ব পাৰোঁ মোতকৈ হয়তো সুখী কেতিয়াও কোনো নহ'ব
ভাল কথাত ভাইৰেল হোৱাটো খুব বেছি ভাল ন, আৰু তাতে যদি আপোনাৰ এটা প্ৰিয় কামৰ জৰিয়তে আপুনি ভাইৰেল হ'ব পাৰে, ইয়াতকৈ ভাল কথা আৰু কি থাকিব পাৰে। প্ৰত্যেকৰে সৃষ্টিৰ আঁৰত এটা কাৰণ থাকে, হয়নে? তুমি চবতকৈ বেছি লিখাৰ যিটো তোমাৰ উৎসাহ, প্ৰেৰণা, তুমি কাৰ পৰা পাইছা? এই প্ৰশ্নটো আচলতে কৰিবলৈ বৰ দীঘল উত্তৰ এই কথাটোৰ, কিন্তু মই ইমানখিনিতো নাম লোৱা সম্ভৱ ইয়াত নহয়। গতিকে মই প্ৰান্তিক আৰু মাৰ কথা মই ক'ব লাগিব এই ক্ষেত্ৰত। মা আৰু প্ৰান্তিকৰ পৰা মই অহৰহ প্ৰেৰণা পাওঁ মই লিখাৰ ক্ষেত্ৰত। আৰু মাক প্ৰথমতে মই মাক কিবা এটা লিখি পেলাই সদায় গল্প এটা দেখুৱাওঁ। মায়ে প্ৰতিটো বস্তু চাই পেলাই মায়ে যদি কয় এইটো এপ্ৰুভ কৰে, মায়ে যদি এপ্ৰুভ কৰে, তেতিয়াহে মই আচলতে গল্পটো ফেচবুকত বা ক'ৰবালৈ পঠিয়াওঁ প্ৰকাশ কৰিবলৈ। কথাটো তেনেকুৱা হয়, প্ৰতি দিনে অহৰহ প্ৰতিনিয়ত মই মা আৰু প্ৰান্তিকৰ পৰা প্ৰেৰণা পাই আহিছোঁ। তাৰোপৰি মই অৰ্ধ আকাশৰ এডমিন জয়শ্ৰী বা আৰু কৰবী বাৰ নাম ল'ব লাগিব। মই আৰম্ভণিতে এখন উপন্যাস হিচাপে লিখিবলৈ লৈছিলোঁ। উপন্যাসখনৰ 2টা খণ্ড যোৱাৰ পিছত মোৰ এনেকুৱা লাগিছিলে মই আৰু উপন্যাসখনত আগবাঢ়িব নোৱাৰিম, আৰু মই কি কৰোঁ, মানে মোৰ কষ্ট পাইছিলোঁ মই লিখিবলৈ, মই নাই পৰা, জবৰদস্তি লিখিবলৈ লোৱা নিচিনা হৈছিলে কথাটো। তেতিয়া মই কৰবীবাক কৈছিলোঁ, কৰবীবা মই নোৱাৰিছোঁ আৰু কি কৰোঁ। তেতিয়া মোক কৰবীবাই কৈছিলে এটা কাম কৰা, সৰু সৰুকৈ কিছুমান ষ্টৰী তুমি গল্প আকাৰে লিখাচোন, চাবাচোন তুমি পাৰিবা, ভাল হ'ব। সেই কথাবোৰ বা জয়শ্ৰীবাই যদি কয় এইটো বৰ ধুনীয়া লিখিছা গায়ত্ৰী, ভাল লাগিছে, মোৰ সেইবোৰ মোৰ জীৱনৰ সঞ্জীৱনী, সঁচা কথা ক'বলৈ গ'লে। তাৰোপৰি মোৰ বান্ধৱীসকল, মোৰ পঢ়ুৱৈসকলে যদি মোক কয়, মোক কিবা এটা যদি কয় খুব ভাল লাগিছে, বৰ ধুনীয়া লাগিছে, কিছুমান নিয়মীয়া পঢ়ুৱৈ আছে, তেওঁলোক সকলোৰে পৰা মই খুব উৎসাহ পাওঁ, আৰু তেওঁলোকৰ এটা এটা বাক্য, এটা এটা শব্দ মোৰ বাবে, মোৰ জীৱনৰ বাবে আশীৰ্বাদ। বহুত চিৰিয়াছ কথা পাতিছোঁ, মানুহ বৰ খাব পাৰে ন, সেইকাৰণে ভাবিলোঁ যে এতিয়া তোমাক মই অকণমান ব্যক্তিগত কথা এটা সুধোঁ। তোমাৰ যিহেতু প্ৰেম বিবাহ হৈছে, গতিকে তোমাৰ প্ৰেমৰ বিষয়ে অকণমান জানিব বিচাৰিম। প্ৰেম আৰু বিবাহ মোৰ এৰেঞ্জ মেৰেজেই আছিলে। তাৰপিছত ঘৰৰ পৰা ঠিক হোৱাৰ পিছত প্ৰেম হ'ল, আৰু সেয়া আৰু এৰেঞ্জ কাম লাভ। তুমি বিয়াৰ আগত কেইবাটাও নিউজ চেনেলত কাম কৰিছিলা, এজ এ এংকৰ, এজ এ নিউজ ৰিডাৰ, মই চাইছোঁ আচলতে। তো এতিয়াও তোমাৰ কেতিয়াবা মন যায়নে যে আকৌ তুমি ঘূৰি যাবা, আকৌ তুমি কোনোবা এনেকুৱা নিউজ চেনেলত কাম কৰিবা, মন যায়নে নাযায় তোমাৰ? হয়, মই বিয়াৰ আগতে কাম কৰিছিলোঁ নিউজ চেনেল 2টামানত, ব্যক্তিগত নিউজ চেনেলত। প্ৰায় 4 বছৰ মই কাম কৰিছিলোঁ। আৰু কোনোবাই যদি মোক এতিয়া সোধে যে মন যায়নে সেই কামটো কৰিবলৈ, মই সেই প্ৰশ্নটোৰ উত্তৰ অকণমান বেলেগকৈ দিবলৈ বিচাৰিম। কিবা এটা বস্তু নিউজ চেনেলটো বুলিয়েই নহয়, কিবা এটা বস্তু যদি মই এৰি থৈ আহিলোঁ, সেই বস্তুটো মোৰ কৰিবলৈ আচলতে মন গৈ নাথাকে। মই বৰ্তমান সময়ত মই যিটো কাম কৰি আছোঁ, মোৰ মই ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰোঁ, যিটো মই কৈছোঁ প্ৰথমতেই, মোৰ এই কামটোৱে আটাইতকৈ এতিয়া কৰি ভাল লাগে। আৰু মিছ কৰোঁ সেই সময়খিনি, এতিয়াও খুব মিছ কৰোঁ কেতিয়াবা, কিন্তু মই এতিয়াও মোক মন যায় বা খুব মানে নাপাওঁ এতিয়া কৰিবলৈ, এনেকুৱা ধৰণৰ আচলতে কোনো কথা নাই। প্ৰত্যেক মানুহৰে জীৱনত কিছুমান এনেকুৱা ঘটনা থাকে, যিবোৰ ঘটনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তোমাৰ জীৱনতো এনেকুৱা কিবা ঘটনা আছে নেকি, যে যিটো ঘটনাৰ পৰা তুমি খুব বেছি দুখ পাইছিলা? সুধিব নালাগে আচলতে এনেকুৱা কথা, তথাপি কাৰণ কেতিয়াবা এনেকুৱা হৈ যায়, বহু ঘটনাৰ পৰা আমি ভাগি পৰোঁ, আৰু আকৌ এবাৰ নিজক জি উঠিবলৈ আমাৰ কষ্ট হয়। গতিকে তোমাৰ জীৱনতো এনেকুৱা কিবা ঘটনা ঘটিছিল নেকি, যিটো ঘটনাত তুমি দুখ পাইছিলা, কিন্তু হ'লেও তুমি সেই দুখখিনিক এৰি তুমি আজি আকৌ থিয় হ'ব চেষ্টা কৰিছা? আছেনে তোমাৰ জীৱনতো এনেকুৱা কিবা ঘটনা? মোৰ জীৱনৰ এনেকুৱা এটা ঘটনা যিটোৱে মোক খুব দুখ দিছিল বুলি ক'লে, মোৰ দেউতাৰ কেঞ্চাৰ হৈছিল। সেই কেঞ্চাৰ দেউতাৰ হৈছিল বুলি বায়'পচি ৰিপৰ্টটো অহাৰ দিনা মোৰ সেই অনুভৱখিনি আচলতে মই ভাবিছিলোঁ আটাইতকৈ দুখৰ মোৰ সেই দিনটো আছিল।
কিন্তু তাৰ পিছতো দেউতা ভাল হৈছিলে লাহে লাহে। আমি চিকিৎসা কৰোৱাইছিলোঁ চেন্নাইত, দেউতাৰ ভাল হৈছিলে। তাৰপিছত মই বিয়া হ'লোঁ, বিয়া হৈ পেলাই আহিলোঁ। তাৰপিছত প্ৰথমবাৰ যেতিয়া বিয়াৰ পিছত ঘৰলৈ যাম, প্ৰত্যেকজনী ছোৱালীৰ এটা সপোন থাকে বিয়াৰ পিছত 8 মঙলাৰ পিছত প্ৰথমবাৰ ঘৰলৈ থকাকৈ যাম মই সেইবাৰ। আৰু মই সেইদিনা ঘৰলৈ গৈছিলোঁ আৰু দেউতা সেইদিনা মই গুৱাহাটীত নমাৰ পিছত মোৰ ঘৰলৈ লখিমপুৰলৈ এক ৰাতি মই বাছত যাব লাগে। আৰু দেউতাই প্ৰত্যেকবাৰ মই পঢ়ি থকা দিনৰ পৰা যেতিয়া মই বাছত যাওঁ, ৰাতিৰ বাছত দেউতাৰ 7-8টা ফোন আহে যে পালিহিনে, মানে ক'ত পালিহি, ভাত খালিনে, আমুক তামুক, বহুত ধৰণৰ ফোন। সেইদিনা দেউতাই মোক বাছত উঠাৰ সময়তে যি ফোন কৰিছিলে যে আহিবি ভালকৈ, সুস্থ আৰু মানে ভালেই। তাৰপিছত মই ভাবিছোঁ দেউতাই দেখোন আজি মোক ৰাতি এবাৰো ফোন কৰা নাই। তাৰপিছত মই নামিছোঁ বাছ ষ্টপেজত। নামাৰ পিছত মোৰ দাদাই মোক নিবলৈ আহিছে, বৰ্তাৰ ল'ৰাটোৱে। মই সুধিছোঁ তই কেতিয়া আহিলি? তাৰপিছত সি কৈছে একো নাই, গম পাবি ব'ল ঘৰত। মই একো ভবা নাই, মই ঘৰলৈ গৈছোঁ, দেখিছোঁ মানুহৰ জুম ঘৰত গোটেই। দৌৰি দাপৰি মই ভিতৰলৈ গৈছোঁ কি হৈছে বুলি। মই দেখিছোঁ দেউতাই দীঘল দীঘলকৈ উশাহ লৈ আছে। দেউতাই মানে লাষ্ট দেউতা মই আহিছোঁ বুলি কওঁতে দেউতাই চকুটো মেলি খুব জোৰ কৰি চকুটো মেলি চাইছে যে মই আহিছোঁ, আৰু লগে লগে ঢুকাইছে। চ' সেই যিখিনি সময় মই ভাবোঁ সেই দুখটো চাগে মোৰ জীৱনত আৰু ইমান ডাঙৰ দুখ চাগে কেতিয়াও আৰু আহিব নোৱাৰিব। তুমি বহুত ভাল লিখা, সেইটোতো মই গমেই পাওঁ, পঢ়িছোঁ কাৰণ তোমাৰ বহুকেইটা গল্প মই পঢ়িছোঁ। তুমি লিখাৰ উপৰি আৰু কি কৰি ভাল পোৱা? কেনেকৈ সময় পাৰ কৰোৱা? মানে তুমি ধৰি লোৱা এতিয়া লকডাউনৰ সময়তে হওক বা আজৰি সময়তে হওক, তুমি লিখা মেলাৰ উপৰি আৰু কি কাম কৰি খুব বেছি ভাল পোৱা? লিখাৰ বাহিৰে মই কি কৰি ভাল পাওঁ বুলি ক'লে প্ৰথমতে মই নাম ল'ব লাগিব, মই ৰান্ধি খুব ভাল পাওঁ। বিভিন্ন ধৰণৰ ব্যঞ্জন মই ৰান্ধি ভাল পাওঁ। সেয়া লাগিলে অসমীয়া টেঙাখনেই হওক বা চাইনিজ কিবা এটা ডিশেই হওক, মই ৰান্ধি খুব বেছি ভাল পাওঁ। আৰু যিকেইটা আমাৰ ফেচবুকৰ খুব ধুনীয়া ধুনীয়া গ্ৰুপ আছে, আমাৰ অসমীয়া খাদ্য সম্ভাৰ বা আমাৰ আখল, যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ গ্ৰুপবোৰৰ পৰা খুব শিকিছোঁ কথাবোৰ। আৰু ইউটিউবৰ পৰা চাইও মই যথেষ্ট ৰান্ধি খুব ভাল পাওঁ। আৰু তাৰোপৰি মই ঘৰখন সজাই ৰাখি পেলাই ভাল পাওঁ, আৰু নিজকে সজাই ৰাখি মই খুব ভাল পাওঁ। সেয়া লকডাউনৰ সময়খিনি বুলি নহয়, মই তাৰোপৰি মই কেতিয়াবা গান গাই ভাল পাওঁ। গান গাব জানো বুলি নকওঁ, কিন্তু গান গাই ভাল পোৱা আৰু জনাৰ মাজত পাৰ্থক্য আছে ন। চ' মই গান গাই ভাল পাওঁ। মই গান জানো বুলি মই নকওঁ, কিন্তু মই গান গাই খুব ভাল পাওঁ। গায়ত্ৰী, তুমি যেতিয়া কথা কৈ আছা ন, মই কথা ক'বলৈ অকণমান চিন্তা কৰিবলগীয়া হৈছে। তোমাৰ ইমান ধুনীয়া ভইচ, ইমান ধুনীয়া, ইমান মিঠা তোমাৰ মাত। মই আচলতে এই মুহূৰ্তত তোমাৰ কণ্ঠত তুমি ভাল পোৱা এটা গীত শুনিব বিচাৰিম। গান আচলতে মই আগতেও কৈছোঁ, মই গান গাই ভাল পাওঁ, কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে মই গান গাব নাজানো। মানে যি গান গোৱা মানুহ বুলি যাক কয় সেয়া মই নহয়। কিন্তু আপুনি যিহেতু অনুৰোধ কৰিছে, তাৰ বাবে মোক খুব ভাল লগা মঞ্জুস্না মহন্তৰ বাইদেউৰ এটি গীত মই গাবলৈ বিচাৰিম। দুলাইন মই গাবলৈ বিচাৰিম এই গানটোৰ। বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা, এঙেৰুৱা ডাৱৰৰ বিজুলী পোহৰ খেলা, নাচাবা দিনো জোকাবা এনেই উতলা হিয়া, এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা, বাৰিষাৰে বৰষুণ। শেষত এটা কথা, আচলতে এই কথাটো মই সকলোকে সোধোঁ যাৰ লগত মই কথা বতৰা পাতোঁ।
ভাবিছিলানে কেতিয়াবা যে আৰিয়াছ ৱৰ্ল্ড আহিব আৰু তোমাৰ ইণ্টাৰভিউ ল'ব? কেতিয়াও ভবা নাই। মই আচলতে মই একোৱেই নহয়, মোক যে কোনোবাই ইণ্টাৰভিউ ল'ব, কাৰোবাৰ এটা প্ৰশ্নৰ মই উত্তৰ দিম, সেই পৰ্যায় মই এতিয়াও পোৱাগৈ নাই। আৰু এই বস্তুটো আপুনি যেতিয়া মোক ৰিকুৱেষ্ট কৰিছিলে, মই আচলতে ইণ্টাৰভিউ বুলি মই দিয়া নাই। মোৰ কিছুমান মনৰ কথা মই এই চেনেলটোৰ জৰিয়তে মই ক'বলৈ সুবিধা পাম, সেই বুলিহে আচলতে মই কথাখিনি ক'লোঁ। কোনোবাই যাতে মই ইণ্টাৰভিউ দিছোঁ বা কিবা বুলি নাভাবে, মই খুব লাজ পাম আচলতে। মই সেই পৰ্যায় এতিয়াও পোৱাগৈ নাই। আৰু আপোনালোক সকলোকে, আৰিয়াছ ৱৰ্ল্ডৰ সকলোকে অশেষ ধন্যবাদ মোক এই কথা